date I will hear and solemnly affirm the faith and allegiance to the Constitution of BPF and believe in the ideologies, objectives and the principles of the party. তারপরে বিপিএফ সেন্ট্রাল কমিটির সিদ্ধান্ত অনুযায়ী যোৱা 18 তাৰিখে আমাৰ বিটিচিৰ 40টা সমষ্টিক সামৰি বেংগলী চেল বিপিএফ গঠন কৰা হৈছিল আৰু তাৰ অংশ হিচাপে আজি চালবাৰী মহকুমা ভিত্তিত আমাৰ চালবাৰী জিলা বেংগলী চেল বিপিএফ কমিটিটো গঠন কৰা হ'ল। ইয়াত দুটা সমষ্টি মথনগুৰি আৰু চালবাৰী, তাৰে যথেষ্ট সংখ্যক আমাৰ প্ৰতিনিধি ইয়াত উপস্থিত হৈছে। আমাৰ প্লেন বডীৰ যিজন সভাপতি আছে, কেন্দ্ৰীয় ইউথ বিপিএফৰ কাৰ্যকৰী সভাপতি আছে, আমি কেন্দ্ৰীয় বিপিএফ দলৰ 3জনকৈ সম্পাদক আছোঁ আৰু বেংগলী চেল কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্পাদক প্ৰমুখে কেইবাজনো বিষয়ববী ইয়াত উপস্থিত হৈছে। আমি এজ এ বেংগলী কমিউনিটিৰ ব্যক্তি হিচাপে আমাৰ কমিউনিটিৰ মানুহখিনিক আমি কেনেকৈ ঐক্যবদ্ধ কৰি বিপিএফ দলটো আৰু অধিক শক্তিশালী কৰিব পাৰোঁ আৰু হাওগাঁও মহিলাৰ নেতৃত্বত বিটিচি অঞ্চলত বঙালীসকল যোৱা সময়ছোৱাত আমি যেনেকৈ সুৰক্ষিত আছিলোঁ আৰু আহি থকা সময়তো আমি কেনেকৈ ঐক্যবদ্ধভাৱে বিপিএফ দলত থাকি আমাৰ সমস্যাসমূহ হাওগাঁও মহিলাৰ নেতৃত্বত আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি শালবাৰী জিলাত বঙালী ৰাইজৰ উপস্থিতিত শালবাৰী জিলা বেংগলী চেল বিপিএফ কমিটিটো গঠন কৰা হৈছে। এতিয়া প্ৰেচিডেণ্ট শ্যামল বিশ্বাস আৰু জেনেৰেল ছেক্ৰেটাৰী পৰিতোষ পাল, তেওঁলোকক নেতৃত্বত 150জনীয়া এটি কাৰ্যকৰী কমিটি আজি গঠন কৰা হৈছে। মই ভাবোঁ এটা ভাল শক্তিশালী কমিটি হৈছে। এই কমিটিৰ নেতৃত্বত চালবাৰী মহকুমাৰ অধীনত থকা আমাৰ বঙালী জনগোষ্ঠীৰ মানুহখিনিক ঐক্যবদ্ধভাৱে বিপিএফৰ লগত একেলগে হাতে হাত মিলাই অঞ্চলৰ আহি থকা সমস্যাত কাম কৰাৰ কাৰণে আমাৰ সুযোগ পাব। আজি আমাৰ চেণ্টাৰৰ পৰা আৰম্ভ বিভিন্ন আমাৰ কৰ্মনেত্ৰৰ প্ৰমুখে আজি আমাৰ চেণ্ট্ৰাল বেংগলী বিপিএফ কমিটিয়ে আজি আমাৰ শালবাৰী ডিষ্ট্ৰিক্ট কমিটি বনাই দিলে। আজি প্ৰেচিডেণ্টে মোক দায়িত্ব দিছে। তো এতিয়া মই এটা কথাই ভাবোঁ যে আজি আমাৰ এই শালবাৰী ডিষ্ট্ৰিক্টত বেংগলী সমাজত বহুত সমস্যা আছে আৰু সেই সমস্যাবিলাক আমাৰ ৰাজনৈতিকৰ মাধ্যমেদি আমি সমাধান কৰিব লাগিব। আৰু যিহেতু আমাৰ বিটিচি প্ৰধান মাননীয় হাগোৱা মহলী ডাঙৰীয়াক এটা সুযোগ দিছে আৰু সেই সুযোগটো আমি গ্ৰহণ কৰি আগন্তুক দিনত যাতে আমাৰ হাগোৱা মহলী ডাঙৰীয়া আকৌ আমাৰ বিপিএফ চৰকাৰ আনিব পাৰোঁ আৰু সেই ক্ষেত্ৰত চৰকাৰ আনিব পাৰিলে হয়তো আমাৰ যিখিনি প্ৰতিশ্ৰুতি আমাক দিছে, আমাৰ বাঙালী যিবিলাক সৰু সুৰা সমস্যা আছে সমস্যাবিলাক সমাধান হোৱাৰ এটা আশা আমাৰ আছে, যাৰ কাৰণে আজি আমাৰ শালবাৰী ডিষ্ট্ৰিক্ট গঠন কৰি মোক প্ৰেচিডেণ্ট হিচাপত দায়িত্ব দিছে আৰু মই সাদৰে গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত আজি আমাৰ 51জনীয়া কমিটিটো গঠন কৰা হৈছে। আজি প্ৰত্যেকটা গাঁৱৰে মানুহখিনি আমি বুজাব লাগিব আমাৰ সমস্যাবিলাক আৰু 51জনে আমি মিলিতভাৱে আৰু আমাৰ পেৰেণ্ট কমিটিৰ লগত আলোচনা কৰি বিবেচনা কৰি যাতে আমাৰ কি কি সমস্যাবিলাক আছে সেই সমস্যাবিলাক লৈ আমি গাঁৱে ভূঞে ডোৰ টু ডোৰ আমি প্ৰত্যেকজন মানুহৰ লগত আমাৰ বিপিএফৰ আইডিঅলজিটো আমি প্ৰেছ কৰিম। মাননীয় হাগোৱা মহলী ডাঙৰীয়াক আমি যিখিনি তেওঁ কামখিনি কৰিছে বা আৰু কৰিব প্ৰতিশ্ৰুতি দিছে সেইখিনি আমি প্ৰেছ কৰিম। আৰু ঠিক প্ৰেছ কৰা মানে এখোজ দুখোজকৈ আমি প্ৰত্যেকটা ঘৰে ঘৰে যে আগুৱাই যায় মানুহখিনি যিমান পাৰোঁ আমাৰ বিপিএফলৈ অনাৰ চেষ্টা আমি কৰিম। এইবাৰ আমাৰ 51জন সদস্য লৈ আমাৰ এই কমিটিটো গঠন হৈছে।